কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন কৃষ্ণ 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জ্ঞানা যেন কল্পতো তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ এই চাৰি যুগৰ শেষ যুগত অৰ্থাৎ কলি যুগত ভগৱন্তই শংকৰ ৰূপেই পৃথিৱীত অৱতাৰ ধৰি যি ভকতসকলৰ মাজত ঈশ্বৰক ভকতি কৰাৰ পন্থ দেখুৱাই লিখি থৈ গৈছে। সেয়েহে লিখিত বৰ্ণৰ ভিতৰত স্বৰে অ ফলা আৰু ক ফলা। স্বৰে অ ফলা অৰ্থাৎ ঈশ্বৰ, কাৰো সহায় নলয় ঈশ্বৰে, আৰু অফলাই কাৰো সহায় নলয়। আৰু ব্যঞ্জন বৰ্ণই হৈছে ক ফলা অৰ্থাৎ জীৱ। এই জীৱবিলাকে ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন কি কৰিব লাগে, সেয়ে শংকৰ গুৰুজনাই এই ব্যঞ্জন বৰ্ণ জীৱবিলাকক কৰিবলগীয়াখিনি প্ৰকাশ কৰি গৈছে চতিহা নামেৰে। সেয়েহে পাঠে কি কয় আগবাঢ়িছোঁ। কৃষ্ণ হে ৰাম কয়ে বোলে কলি যুগে ৰাম নামে সাৰ, খয় বোলে খনে খনে কৰিও চাৰ, গয় বোলে গৰ্ব নকৰিবা একো নৰ, ঘয় বোলে ঘনে হৰি ঘোষেও সত্তৰ, উঙয় বোলে লৈও সংগ ভকত জনৰ, প্ৰথম ছয়ে বোলে চৰিত্ৰ বৰ্ণায়ো গোবিন্দৰ। কৃষ্ণ সেয়েহে আমাৰ যি জীৱ আত্মা সেয়ে হৈছে ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণৰ প্ৰথমৰ আখৰটো হৈছে ক। সেয়েহে কৈছে গুৰুজনাই কলি যুগত ৰাম নাম সাৰ, আৰু খয়ে কৈছে খনে খনে কৰি উচাৰ ৰাম নাম
প্ৰতিটো ক্ষণতে উচ্চাৰণ কৰিবলৈ কৈছে। আৰু কৈছে গয় বোলে গৰ্ব নকৰিবা একো নৰ। গয়ে কোনো নৰক গৰ্ব কৰিবলৈ হাক দিছে, কাৰণ এই শৰীৰ ভগৱন্তৰ, আৰু ভগৱন্ত থকালৈকে নৰ, আৰু ভগৱন্ত এই শৰীৰৰ পৰা যেতিয়াই নেকি আঁতৰি যায় আৰু এই নৰ খ হৈ পৰে। সেয়েহে গয়ে কৈছে গৰ্ব নকৰিবা একো নৰ। ঘয় বোলে ঘনে ঘনে ঘোষিও সত্তৰ। আৰু গয়ে কৈছে গৰ্ব নকৰিবা, আৰু ঘয়ে কৈছে ঘনে ঘনে হৰিৰ নাম ঘোষণা কৰা। উঙই বোলে লৈও সত্য সংগ ভকতৰ। উঙই কৈছে ভকতৰ সং লোৱা। আৰু প্ৰথম ছয় কৈছে চৰিত্ৰ বৰ্ণায়ো গোবিন্দৰ, ভগৱন্তৰ চৰিত্ৰ বৰ্ণনা কৰিবলৈ। সেয়েহে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে। সেই শ্ৰৱণ কীৰ্তনতেই ভগৱন্তৰ গুণ গৰিমা প্ৰকাশ আছে। হে ৰাম দুতীয়া ছয়ে বোলে চাণ্ডালকো নামে শুদ্ধ কৰে। বৰগীয়া জয়ে বোলে জয় ধ্বনি কৰে যিটো নৰে। জয়ে বোলে যিটো কৰে নামক যতন। নিয়ই বোলে নিজ পদ দেন্ত নাৰায়ণ। আৰু দ্বিতীয়া ছয়ে কৈছে চাণ্ডালকো নামে শুদ্ধ কৰে। এই ভগৱন্তৰ নাম ইমান পবিত্ৰকাৰী যে চাণ্ডাল জাতিকো সেই নামে শুদ্ধ কৰে। আৰু বৰগীয়া জয়ে বোলে জয় ধ্বনি কৰে যিটো নৰে। আৰু ঈশ্বৰৰ নামত যোনে জয় ধ্বনি কৰে, আৰু জয়ে বোলে যিটো কৰে নামক যতন, যিসকলে নামক যতনাই ৰাখে, যেনেকৈ ধন টকা পইচা যতনাই ৰাখে, আৰু সেইসকলে নামক যদি ভগৱন্তৰ নামক যদি যতন কৰি ৰাখে। নিয়ই বোলে নিজ পদ দেন্ত নাৰায়ণ। আৰু নিয়ই নিজৰ পদ নিজে কেনেকৈ কোনটো দিশত ভাল দিশত যাব লাগে সেইটো নাৰায়ণে দেখুৱাই যায়। হে ৰাম মধনীয়া তয়ে বোলে তলবল জীৱন চঞ্চল। ও মধনীয়া থয়ে বোলে থুখ মুখ ভাগিবে সকল। মধনীয়া দয়ে বোলে ডাকিয়া কৰিও হৰি ধনী। ধয়ে ৰয় বোলে ঢলিয়া পৰক সিদ্ধ মুনি। মধনীয়া নয়ে বোলে লৈও নাম ধৰ্ম শিৰোমণি। দন্তীয়া তয়ে বোলে তাৰণতা নাহিকে হৰি বিনি। আৰু মধনীয়া তয়ে প্ৰকাশ কৰিছে এই জীৱনটো আমাৰ তলবল, মনটো চঞ্চল। সেয়েহে কৈছে মধনীয়া তয়ে বোলে তল বল জীৱন চঞ্চল। আৰু মধনীয়াই বোলে থুখ মুখ ভাগিবে সকল। আৰু যদি আমি সু পথেৰে নগৈ দু পথেৰে যাওঁ,
সু কথা নকৈ যদি দু কথা কওঁ আমাৰ মুখ ঠেকেচা খাই পৰা নিচিনা হ'ব। মধনিয়া দয়ে বোলে ডাকিয়া কৰিও হৰিধনী, ঈশ্বৰৰ নাম ধনী কৰিব লাগে, শুনাকৈ ধনী কৰিব লাগে। আৰু মধনিয়াই দয়ে বোলে ঢলিয়া পৰক সিদ্ধমণি। আৰু মুনিসকল যেনেকৈ বহি লৈ ঈশ্বৰক তুতি কৰে আৰু সেই তুতিৰ ফলত ঈশ্বৰৰ কৃপা পায়, তাকে প্ৰকাশ কৰিছে। আৰু মধনিয়া নয়ে বোলে লৈও নাম ধৰ্ম শিৰোমণি, যি গুৰুজনাই কলিযুগত অৱতাৰ হৈ এই নাম ধৰ্ম সৃষ্টি কৰি থৈ গৈছে, সেই ধৰ্মক গ্ৰহণ কৰিবলৈ কৈছে। দন্তীয়া তই বোলে তাৰণতা নাহিকে হৰিবিনি, আৰু দন্তীয়াই তই কৈছে সেই ধৰ্ম শিৰোমণিৰ নাম ধৰ্মৰ হৰিৰ বাহিৰে তাৰণতা আৰু এই পৃথিৱীত নাই। হে ৰাম দন্তীয়া থৈ বোলে থিৰ বুদ্ধি কৰি লোৱা নৰ, দন্তীয়া দয়ে বোলে দৰ্পচুৰ কৰা পাতে কৰ। দন্তীয়া ধয় বোলে ধৰ্ম নাহি ৰাম নাম সম, দন্তীয়া নয় বোলে নাৰায়ণ নাম নৰোত্তম। পয়ে বোলে পৰমতো পৰম মধুৰ, ফয়ে বোলে ফুৰে গাই সেহি তোৰ। সেয়ে গুৰুজনাই এই কলিযুগত ভগৱন্তৰ নাম গুণ প্ৰকাশ কৰিবলৈ আমাৰ জীৱ আত্মা সকলক এই বৰ্ণমালাৰ শব্দ অৰ্থেৰে প্ৰকাশ কৰি গৈছে। সেয়েহে মধনিয়া থৈ বোলে স্থিৰ বুদ্ধি কৰি লোৱা নৰ, আমাৰ এই শ্ৰেষ্ঠ জীৱৰ মন বুদ্ধি আমি স্থিৰ কৰি ল'ব লাগে। আৰু দন্তীয়া দয়ে বোলে দৰ্পচুৰ কৰা পাতে কৰ, আৰু আমাৰ যি মনলৈ যিবিলাক পাপ বেয়া দম্ভ অহংকাৰ আহে, সেইবিলাক আমি দৰ্পচূৰ্ণ কৰিব লাগে ঈশ্বৰৰ নাম প্ৰকাশে। দন্তীয়া ধয়ে বোলে ধৰ্ম নাই ৰাম নাম সম, এই পৃথিৱীত ৰাম নামৰ কৃষ্ণ নামৰ ধৰ্মৰ বাহিৰে আৰু কোনো হ'ব নোৱাৰে। আৰু দন্তীয়া নয় বোলে নাৰায়ণ নাম নৰোত্তম, আৰু নাৰায়ণৰ নাম ঈশ্বৰৰ নাম যোনে প্ৰকাশ কৰি থাকে সেয়েই হৈছে নৰৰ উত্তম। পয়ে বোলে পৰমতো পৰম মধুৰ, ফয়ে বোলে ফুৰে গাই সেহি চতুৰ। আৰু পয়ে প্ৰকাশ কৰিছে পৰমতো পৰম মধুৰ, যেনেকৈ চেনি গুৰ গাখীৰ মৌ মিলালে যিটো মধু হয়, সেয়েহে কৈছে পৰমতো পৰম মধুৰ। আৰু সেই মধুৰটোক খাবলৈ হ'লে ফয়ে বোলে ফুৰে গাই সেহি চতুৰ, আৰু যিজনেই সেই মধুটো প্ৰাণ কৰিব বিচাৰে সেয়েহে ভগৱন্তৰ গুণানুকীৰ্তন গাই ঘূৰি ফুৰে। হে ৰাম বয়ে বোলে বহুবিধ ভকতি আশ্ৰয়,
ভয়ে বোলে ভকত জনে আচৰয়। আৰু এই পৃথিৱীত বহুত ভকতি আছে, কাৰণ বহুত ধৰণেৰে বহুতে নানান ধৰণেৰে ভকতি কৰে, কিন্তু যি নেকি ঈশ্বৰৰ ভকতি, এই ভকতি ভকতসকলেহে জানে। ময়ে বোলে মধুৰতো পৰম মধুৰ, অন্ত্যেষ্ট জয়ে বোলে যিটো কৰে, সেহি চতুৰ। আৰু ময়ে বোলে মধুৰতো পৰম মধুৰ। আমি যি মধু, সকলোৱে মধুটো বিচাৰে, ভালটো বিচাৰে। সেয়ে সেই ভালটো পাবলৈ হ'লে যিজনে ঈশ্বৰৰ নাম, ঈশ্বৰক হৃদয়ত বান্ধি লৈ ঈশ্বৰ চিন্তা কৰি থাকে, সেইজনেই হ'ল চতুৰ অৰ্থাৎ টেঙৰ। এই ৰাম ৰয়ে বোলে ৰাম নাম পাপৰ গণি, লয় বোলে লৈও নাম ধৰ্ম শিৰোমণি। ওৱাব্বই বোলে অমৃততো চাৰ্যুক্ত আতি, তালবিয়া হয়ে সাধু হব পিও কৰ্ণ পাতি। আৰু এই ঈশ্বৰৰ নাম যিসকলে লয়, সেইসকলৰ কাৰণে পাপটো অগণি। ৰাম নাম যাৰ মুখত থাকে, সেইজনৰ পাপ অগ্নিয়ে যেনেকৈ পুৰি দিয়ে, পাপ নাশ কৰে। সেয়েহে লয়ে বোলে লৈও নাম ধৰ্ম শিৰোমণি। আৰু সেয়েহে ঈশ্বৰৰ নাম ল'ব লাগে। ওৱাব্বয়ে বোলে অমৃততো শ্ৰাদ্ধযুক্ত আতি, অমৃতৰ ওপৰত আৰু অমৃত আছে, য'ত যুক্ত হয়, 2-3 বিধ অমৃত য'ত যোগ হয়, সেই অমৃতটো পাবলৈ হ'লে, অমৃতটোক প্ৰাণ কৰিবলৈ হ'লে সাধু হব পিও কৰ্ণপাতি, সাধুসকলৰ মুখেৰে কথা কাণ পাতি শুনিলে সেই মধুকণ পোৱা যায়। হে ৰাম ধনিয়া হয়ে বোলে সনক সনন্দ সিদ্ধ মুনি, দন্তিয়া হয়ে বোলে শিশব নতৰে হৰি বিনি। হয়ে বোলে হৰি নাম ডাকি লৈও নৰ, ক্ষয় বোলে ক্ষয়ংকাৰ কৰা পাত কৰ। হৰি ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন, আপুনি যি এই কলিযুগত নৰসকলক ব্যঞ্জন বৰ্ণৰ সহায় লৈ ঈশ্বৰক কেনেকৈ ভকতি কৰিব লাগে প্ৰকাশ কৰি গৈছে, সেয়েহে আপোনাৰ এই চতিয়া ভাগ পাঠ কৰা হ'ল, লগতে 2-এটি মনলৈ অহা শব্দ প্ৰকাশ কৰা হ'ল। ইয়াতে বহু ভুল হ'ব পাৰে, কাৰণ শব্দৰ অৰ্থ বিশ্লেষণ কৰিব পৰা ক্ষমতাটো নাই। সেয়েহে অপৰাধ ক্ষমা কৰি আপোনাৰ অভয় চৰণৰ তলত ঠাই দি ভকত বৈষ্ণৱৰ সেৱা শুশ্ৰূষা কৰিবলৈ কৃপা কৰে যেন কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন। কৃষ্ণ।